নমস্কাৰ তোমালোক সকলোকে আমাৰ ইউটিউব চেনেল অভি আৰ্টছ আড্ডালৈ স্বাগতম জনাইছোঁ আজি এছএছ পলিটিকেল ছায়েন্সৰ 6 নম্বৰ অধ্যায়টো আলোচনা কৰিব লৈছোঁ গতিকে আহা এতিয়া পলম নকৰা মই অধ্যায়টোলৈ আগবাঢ়োঁ 6 নম্বৰ অধ্যায়টোৰ নাম হৈছে নাগৰিকত্ব অৰ্থাৎ চিটিজেনশ্বিপ নাগৰিকত্ব বা নাগৰিক শব্দটো আমি দৈনন্দিন জীৱনত শুনিয়ে থাকোঁ কিন্তু ৰাজনীতি বিজ্ঞানৰ এই অধ্যায়টোৰ নাগৰিকত্ব সম্পৰ্কে কি কৈছে সেই সম্পৰ্কে জানিবলৈ হ'লে আমি অধ্যায়টো আলোচনা কৰিব লাগিব হয়নে গতিকে এতিয়া মূল বিষয়টোলৈ আগবাঢ়োঁ প্ৰথম কথাটো হ'ল যে নাগৰিকত্ব মানেনো কি হয়নে নাগৰিকত্ব মানে কি নাগৰিকত্ব হ'ল এখন সাৰ্বভৌম ৰাষ্ট্ৰৰ আইনসন্মত সদস্য হিচাপে এজন ব্যক্তিয়ে পোৱা মৰ্যাদা যাৰ জৰিয়তে তেওঁ ৰাষ্ট্ৰৰ পৰা সুৰক্ষাৰ অধিকাৰ লাভ কৰে অৰ্থাৎ নাগৰিকত্বকে যে সাৰ্বভৌম ৰাষ্ট্ৰ এখনে এজন ব্যক্তিক প্ৰদান কৰা মৰ্যাদা আৰু সেই মৰ্যাদাৰ জৰিয়তে সেই ব্যক্তিজনে ৰাষ্ট্ৰৰ পৰা সুৰক্ষাৰ অধিকাৰ লাভ কৰে দ্বিতীয়তে হৈছে যে যিসকলে কোনো এখন ৰাষ্ট্ৰত স্থায়ীভাৱে বসবাস কৰি ৰাষ্ট্ৰৰ প্ৰতি আনুগত্য দেখুৱাই ৰাষ্ট্ৰই দিয়া অধিকাৰ আৰু নিৰাপত্তা ভোগ কৰে তেওঁলোককে নাগৰিকত্ব বুলি ক'ব পাৰোঁ নাগৰিকত্ব মানে নাগৰিকত্ব লাভ কৰা মানে এজন ব্যক্তি নাগৰিক হয় নাই গতিকে নাগৰিক আমি কাক ক'ব পাৰোঁ যে এখন ৰাষ্ট্ৰত স্থায়ীভাৱে যেতিয়া বসবাস কৰিব যেতিয়া ৰাষ্ট্ৰৰ প্ৰতি আনুগত্য প্ৰদৰ্শন কৰিব আৰু ৰাষ্ট্ৰ প্ৰদান কৰা অধিকাৰ নিৰাপত্তা ভোগ কৰিব পাৰিব তেতিয়া আমি তেওঁলোকক নাগৰিক বুলি আমি ক'ব পাৰোঁ নাগৰিকত্ব সম্পৰ্কে বিভিন্নজনে বিভিন্ন ধৰণৰ সংজ্ঞা আগবঢ়াইছে তাৰপিছত দুটা সংজ্ঞা তোমালোকৰ বাবে আগবঢ়াইছোঁ এটা হৈছে এৰিষ্টটল আৰু হৈছে লাস্কি এৰিষ্টটলৰ মতে যি ব্যক্তিৰ ৰাষ্ট্ৰৰ আলোচনামূলক অথবা বিচাৰ বিভাগীয় প্ৰশাসনত অংশগ্ৰহণৰ ভূমিকা আছে তেওঁক সেই ৰাষ্ট্ৰৰ নাগৰিক বুলি অভিহিত কৰা হয় দ্বিতীয়তে লাস্কিৰ মতে নাগৰিকত্ব হ'ল জনসাধাৰণৰ কল্যাণ সাধনৰ বাবে নিজৰ সুচিন্তিত বিচাৰ বুদ্ধিৰ অৱদান তাৰপিছত আহিলে নাগৰিকত্ব অৰ্জনৰ পদ্ধতি বা উপায় ঠিক আছে এই পদ্ধতি বা উপায়খিনি হৈছে জন্মসূত্ৰ দেশীয়কৰণ আৰু অঞ্চল চামিলকৰণ অৰ্থাৎ জন্মসূত্ৰৰ দ্বাৰা নাগৰিকত্ব অৰ্জন কৰিব পাৰি দেশীয়কৰণৰ দ্বাৰা নাগৰিকত্ব অৰ্জন কৰিব পাৰি অঞ্চল চামিলকৰণৰ দ্বাৰা নাগৰিকত্ব অৰ্জন কৰিব পাৰি জন্মসূত্ৰৰ দ্বাৰা মানে হৈছে জন্মৰ ওপৰত ভিত্তি কৰি নাগৰিকত্ব অৰ্জন কৰিব পাৰি যিটো জন্মসূত্ৰ নীতি এই নীতিটোক মূলতঃ দুটা ভাগত বিভক্ত কৰিব পাৰি এটা হৈছে তেজৰ সম্পৰ্ক আৰু আনটো হৈছে জন্ম নীতি তেজৰ সম্পৰ্ক মানে হৈছে তেজৰ সম্পৰ্কৰ ওপৰত ভিত্তি কৰি নাগৰিকত্ব অৰ্জন দ্বিতীয়তে কি কৈছিলো জন্মস্থান নীতি হয়নে অৰ্থাৎ জন্মস্থানৰ ওপৰত ভিত্তি কৰি নাগৰিকত্ব অৰ্জন মানে এটা উদাহৰণৰ সহায়ত বুজাই দিওঁ ধৰি লোৱা এহাল দম্পতি ভাৰতবৰ্ষৰ এহাল দম্পতিয়ে অন্য এখন ৰাষ্ট্ৰত বসবাস কৰে আৰু সেই ৰাষ্ট্ৰতে তেওঁলোকৰ এটি সন্তান জন্ম হৈছে তেন্তে সেই সন্তানটিয়ে যদিও বেলেগ এখন ৰাষ্ট্ৰত জন্মগ্ৰহণ কৰিছে বা জন্ম লাভ কৰিছে তথাপিও যদিও সেই সন্তানটিৰ মাক দেউতাক ভাৰতবৰ্ষৰ নাগৰিক গতিকে সেই সন্তানটিও মাক বাপেকৰ ফালৰ পৰা চাবলৈ গ'লে তেজৰ সম্পৰ্কৰ দ্বাৰা সেই সন্তানটিও ভাৰতবৰ্ষৰ নাগৰিকত্ব লাভ কৰিব আৰু আনটো কৈছিলে যে জন্মস্থান নীতি যিহেতু সেই সন্তানটিৰ মাক দেউতাক ইয়াৰ কিন্তু তথাপিও যিহেতু সন্তানটি সেই ৰাষ্ট্ৰখনত জন্মগ্ৰহণ কৰিছে গতিকে সেই জন্মৰ ওপৰত ভিত্তি কৰি বা জন্মস্থানৰ ওপৰত ভিত্তি কৰি সেই ৰাষ্ট্ৰখনৰ নাগৰিকত্ব লাভ কৰিব সন্তানটিয়ে ঠিক আছে দ্বিতীয়তে আহিলে দেশীয়কৰণৰ দ্বাৰা এই দেশীয়কৰণ নীতিৰ দ্বাৰা এজন বিদেশীও কি হ'ব পাৰে নাগৰিকত্ব অৰ্জন কৰিব পাৰে কিন্তু ইয়াৰ বাবে কিছুমান চৰ্ত থাকে ধৰি লোৱা দীৰ্ঘকাল বসবাস তাৰপিছত আকৌ সেনাবাহিনী যোগদান বা পঞ্জীয়ন তেনেধৰণৰ কিছুমান চৰ্ত থাকে বা কিছুমান নিয়ম থাকে এতিয়া দীৰ্ঘকাল বসবাস মানে ৰাষ্ট্ৰভেদে বেলেগ বেলেগ হয় এই টাইম লাইনটো মানে ধৰি লোৱা কোনোবা এখন ৰাষ্ট্ৰত ধৰি লোৱা বোলে ইমান দিন বসবাস কৰিব লাগিব এটা বোলে ধৰি লোৱা পাৰ্টিকুলাৰ এটা নিৰ্ধাৰণ কৰি থোৱা থাকে আৰু ইমান বছৰ বুলি আৰু গতিকে সেই সিমানটো বছৰ বসবাস কৰিলেহে সেইখন ৰাষ্ট্ৰৰ নাগৰিক হ'ব পাৰিব সেই বিদেশী লোকজন গতিকে তেনেধৰণৰ কিছুমান কথা থাকে তাৰপিছতো আহিলে যে অঞ্চল চামিলকৰণ মানে ধৰি লোৱা এই পদ্ধতি অনুসৰি এইটোকে বুজাব বিচাৰিছে যে কোনো এখন ৰাষ্ট্ৰই ওচৰ চুবুৰীয়া কোনো ৰাষ্ট্ৰৰ এটা অঞ্চল যদি নিজৰ ৰাষ্ট্ৰৰ লগত চামিল কৰি লয় তেতিয়া সেই অঞ্চলত বসবাস কৰা মানুহখিনি চামিলকৃত ৰাষ্ট্ৰখনৰ নাগৰিক হৈ পৰিব উদাহৰণস্বৰূপে আমি ক'ব পাৰোঁ যে ছিকিম ভাৰতবৰ্ষৰ অন্তৰ্ভুক্ত হোৱাৰ ফলত ছিকিমত বসবাস কৰা লোকসকল ভাৰতবৰ্ষৰ নাগৰিকৰ স্বীকৃতি অৰ্জন কৰে বা স্বীকৃতি লাভ কৰে ঠিক আছে গতিকে নাগৰিকত্ব অৰ্জনৰ পদ্ধতি বা উপায় এইখিনি আছিলে তাৰপাছত আহিলে নাগৰিকত্ব হেৰুৱাৰ কাৰণ যেনেকৈ আমি নাগৰিকত্ব লাভ কৰোঁ তেনেকৈ আমি নাগৰিকত্ব হেৰুৱাবলগীয়া হ'ব পাৰে ঠিক আছে এতিয়া নাগৰিকত্বনো কি কাৰণত হেৰুৱাব লগা বা হেৰুৱাৰ কাৰণবোৰনো কি ঠিক আছে চাওঁ আহা প্ৰথমতে আন দেশৰ নাগৰিকত্ব গ্ৰহণ যেতিয়া আমি আন এখন দেশৰ নাগৰিকত্ব গ্ৰহণ কৰোঁ অৰ্থাৎ নিজ দেশৰ নাগৰিকত্বৰ থকাৰ পাছতো যদি আমি আন এখন দেশৰ নাগৰিকত্ব গ্ৰহণ কৰোঁ তেন্তে আমাৰ নিজ দেশৰ নাগৰিকত্ব আমি হেৰুৱাব লাগিব ঠিক আছে তাৰপাছত আহিলে বিদেশী ল'ৰাৰ সৈতে ব্যৱসায়ত আবদ্ধ হৈ স্বামীৰ দেশৰ নাগৰিকত্ব গ্ৰহণ অৰ্থাৎ যেতিয়া কোনো বিদেশী ল'ৰাৰ সৈতে বিবাহপাশত আবদ্ধ হয় কোনো এগৰাকী ছোৱালী বা মহিলাই মানে তেতিয়া কি হ'ব
তেতিয়া সেই স্বামীৰ দেশৰ যিহেতু নাগৰিকত্ব লাভ কৰিব, গতিকে নিজ দেশৰ নাগৰিকত্ব ছোৱালীজনী মানে নিজ দেশৰ নাগৰিকত্ব নাইকিয়া হৈ যাব বা হেৰুৱাব লাগিব। ঠিক আছে, তাৰপাছত আহিলে নিজ দেশৰ বিনা অনুমতিত বিদেশী ৰাষ্ট্ৰৰ অধীনত চাকৰি কৰা। যিখন ৰাষ্ট্ৰৰ নাগৰিক হয় সেই ব্যক্তিজন সেই দেশৰ অনুমতি নোহোৱাকৈ যদি আন এখন ৰাষ্ট্ৰৰ অধীনত চাকৰি গ্ৰহণ কৰে, তেতিয়া নাগৰিকত্ব হেৰুৱাবলগীয়া হ'ব পাৰে। নিজ দেশৰ সামৰিক বাহিনীৰ পৰা পলায়ন, মানে যেতিয়া নিজ দেশৰ সামৰিক বাহিনীৰ পৰা কোনো এজন ব্যক্তিয়ে পলায়ন কৰে বা পলাই যায়, তেতিয়াও নাগৰিকত্ব হেৰুৱাবলগীয়া হ'ব পাৰে বা হয়। ৰাষ্ট্ৰবিৰোধী কোনো অপৰাধত অভিযুক্ত হৈ দণ্ডিত হ'লেও নাগৰিকত্ব হেৰুৱাবলগীয়া হয়। তাৰপাছত আহিলে সু-নাগৰিকৰ গুণ, অৰ্থাৎ এজন নাগৰিক সু-নাগৰিক হ'বলৈ হ'লে, মানে ভাল নাগৰিক হ'বলৈ হ'লে কেইটামান গুণ থকাৰ আৱশ্যক। সেইখিনি কি? প্ৰথম কথা যে বুদ্ধিমত্তা, বিবেক সম্পন্ন, অৰ্থাৎ বিবেকেৰে চিন্তা চৰ্চা কৰিব পাৰিব লাগিব। শিক্ষা, এজন সু-নাগৰিকৰ কি থকা উচিত? শিক্ষা থকা উচিত। সৎ চৰিত্ৰ, ভাল চৰিত্ৰ হোৱা উচিত। কৰ্তব্যপৰায়ণতা, কৰ্তব্যৰ প্ৰতি সচেতন হোৱা উচিত। কৰ্তব্যৰ প্ৰতি তেওঁলোকৰ মানে এলাভাৱ থকা অনুচিত, মানে ভাল হ'ব লাগে আৰু কৰ্তব্যৰ ক্ষেত্ৰত সচেতন হ'ব লাগে। তাৰপিছত ৰাজনৈতিক চেতনাবোধ বুজি পাইছে চাগে, ৰাজনৈতিক দিশত সচেতন হ'ব লাগে। দেশপ্ৰেম, সহনশীলতা ইত্যাদিবিলাক গুণ থাকিলে এজন ব্যক্তি সু-নাগৰিক হ'ব পাৰে। তাৰপিছত আহিলে সু-নাগৰিকৰ প্ৰতিবন্ধকতা, অৰ্থাৎ সু-নাগৰিক হোৱাৰ ক্ষেত্ৰত কি দিশে মানে বা কি কাৰকে বাধাৰ সৃষ্টি কৰে বা প্ৰতিবন্ধক হৈ থিয় দিয়ে, এইখিনি হৈছে উদাসীনতা। প্ৰথম কথা হৈছে উদাসীনতা, দ্বিতীয় হৈছে অজ্ঞতা, ঠিক আছে, স্বাৰ্থপৰতা, সংকীৰ্ণতা, নিৰক্ষৰতা ইত্যাদিবিলাক। ঠিক আছে, তাৰপিছত আহিলে নাগৰিকৰ অধিকাৰ। নাগৰিকৰ অধিকাৰ মূলতঃ 4 প্ৰকাৰৰ। সেইকেইটা হৈছে পৌৰ অধিকাৰ, ৰাজনৈতিক অধিকাৰ, অৰ্থনৈতিক অধিকাৰ, সামাজিক অধিকাৰ। পৌৰ অধিকাৰ মানে হৈছে পৌৰ অধিকাৰক আমি ব্যক্তিগত অধিকাৰ বুলি আমি ক'ব পাৰোঁ। কি বুলি ক'ব পাৰোঁ? পৌৰ অধিকাৰ আমি ব্যক্তিগত অধিকাৰ বুলি ক'ব পাৰোঁ। পৌৰ অধিকাৰ হৈছে যে এজন ব্যক্তিয়ে মানে ব্যক্তি হিচাপে যিখিনি অধিকাৰ লাভ কৰে সেইখিনিকে আমি পৌৰ অধিকাৰ বুলি ক'ব পাৰোঁ। পৌৰ অধিকাৰ উদাহৰণ হিচাপে আমি ক'ব পাৰোঁ যে জীৱন ৰক্ষাৰ অধিকাৰ, চিন্তা চৰ্চা কৰাৰ অধিকাৰ ইত্যাদিবিলাক হ'ব পাৰে। আৰু ৰাজনৈতিক অধিকাৰ, যি অধিকাৰ দ্বাৰা এজন ব্যক্তিয়ে ৰাজনৈতিক প্ৰক্ৰিয়াত বা ৰাজনৈতিক কাৰ্যকলাপত অংশগ্ৰহণ কৰিব পাৰে, সেই অধিকাৰকে ৰাজনৈতিক অধিকাৰ বুলি কোৱা হয়। উদাহৰণ হিচাপে আমি নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা কৰাৰ অধিকাৰ, ভোটদান কৰাৰ অধিকাৰ, গতিকে এইবিলাক আমি ক'ব পাৰোঁ ৰাজনৈতিক অধিকাৰ। তাৰপিছত অৰ্থনৈতিক অধিকাৰ, যি অধিকাৰে ব্যক্তিৰ অৰ্থনৈতিক নিৰাপত্তাক সুৰক্ষা প্ৰদান কৰে, আমি তাকে ক'ব পাৰোঁ অৰ্থনৈতিক অধিকাৰ। উদাহৰণ হিচাপে আমি ক'ব পাৰোঁ যে কাম কৰাৰ অধিকাৰ, উপযুক্ত মজুৰি প্ৰদান কৰাৰ অধিকাৰ, উপযুক্ত বেতনৰ অধিকাৰ, বৃদ্ধ বয়সত অৰ্থনৈতিক নিৰাপত্তাৰ অধিকাৰ ইত্যাদিবিলাক ক'ব পাৰোঁ অৰ্থনৈতিক অধিকাৰ। তাৰপিছত আহিলে সামাজিক অধিকাৰ। সামাজিক অধিকাৰ বুলিলে সেইবিলাক সুযোগ সুবিধাক বুজা যায় যাৰ ফলত মানে কোনো ব্যক্তি সুন্দৰ সামাজিক মানসিক পৰিৱেশৰ মাজত জীৱন যাপন কৰিব পাৰে। অৰ্থাৎ যিবিলাক অধিকাৰ দ্বাৰা এজন ব্যক্তিয়ে সুন্দৰ সামাজিক আৰু মানসিক পৰিৱেশত জীৱন যাপন কৰিব পাৰে, তাকে আমি সামাজিক অধিকাৰ বুলি ক'ব পাৰোঁ। সামাজিক অধিকাৰ উদাহৰণ হিচাপে আমি শিক্ষাৰ অধিকাৰ, বাসস্থানৰ অধিকাৰ, সমান শিক্ষাৰ অধিকাৰ, বাসস্থানৰ অধিকাৰ, এইবিলাক সমতাৰ অধিকাৰ, এইবিলাক আমি ক'ব পাৰোঁ সামাজিক অধিকাৰ। ঠিক আছে, এইখিনি হৈছে সামাজিক অধিকাৰ। তাৰপিছত আহিলে নাগৰিক আৰু ৰাষ্ট্ৰ। ঠিক আছে, প্ৰথমতে জাতি ৰাষ্ট্ৰৰ ধাৰণাটো আধুনিক সৃষ্টি বুলি কৈছে। জাতি ৰাষ্ট্ৰৰ ধাৰণাটো কি? আধুনিক সৃষ্টি। জাতি ৰাষ্ট্ৰৰ সাৰ্বভৌমত্বৰ, নাগৰিকৰ গণতান্ত্ৰিক অধিকাৰৰ সৰ্বপ্ৰথম ধাৰণাটো জাতি ৰাষ্ট্ৰৰ সাৰ্বভৌমত্ব আৰু নাগৰিকৰ গণতান্ত্ৰিক অধিকাৰৰ সৰ্বপ্ৰথম ধাৰণাটো 1789 অৰ্থাৎ 1789 চনত ফৰাচী বিপ্লৱীসকলৰ দ্বাৰা উত্থাপিত হৈছিলে। জাতি ৰাষ্ট্ৰই দাবী কৰিছিলে যে তেওঁলোকৰ চাৰিসীমা ভৌগোলিক সীমাৰ ভিতৰতে নহয়, এক সুনিৰ্দিষ্ট সংস্কৃতি সমিলমিলৰ ইতিহাসৰ দ্বাৰা নিৰ্ধাৰিত হয়। জাতীয় পৰিচয় আন বহুতৰে লগত কিছুমান সুনিৰ্দিষ্ট প্ৰতীক যেনে জাতীয় পতাকা, জাতীয় সংগীত, জাতীয় ভাষা, কিছুমান উৎসৱ আদিৰ জৰিয়তে প্ৰকাশিত হয় বুলি ক'ব বিচাৰিছিলে কোনে? জাতি ৰাষ্ট্ৰই কৈছিলে। গণতান্ত্ৰিক ৰাষ্ট্ৰৰ জাতীয় পৰিচয় ৰাষ্ট্ৰখনৰ সকলো জনগণে উপভোগ কৰিব পৰা এক ৰাজনৈতিক পৰিচয়ৰ মাজেদিয়ে প্ৰকাশ হোৱা বুলি ধৰি লোৱা হয়। ঠিক আছে, আৰু ৰাষ্ট্ৰভেদে এই নাগৰিকত্ব প্ৰদান কৰাৰ ক্ষেত্ৰত বিভিন্ন দিশৰ ওপৰত গুৰুত্ব প্ৰদান কৰে। মানে বিভিন্ন দিশক বা বিভিন্ন কাৰকক অগ্ৰাধিকাৰ দি নাগৰিকত্ব প্ৰদান কৰে। মানে বেলেগ বেলেগ নীতি নিয়মৰ দ্বাৰা নাগৰিকত্ব প্ৰদান কৰে। এতিয়া উদাহৰণস্বৰূপে আমি ক'ব পাৰোঁ যে আমাৰ দেশ ভাৰতবৰ্ষত নাগৰিকত্ব প্ৰদান কৰাৰ ক্ষেত্ৰত যিখিনি নীতি প্ৰযোজ্য বা যিখিনি নীতিৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব, সেই নীতি কিন্তু ইজৰাইল বা জাৰ্মানীত তেনে নীতি কিন্তু মানে পালন নকৰে বা সেইখিনি নীতি প্ৰযোজ্য নহয়। ঠিক আছে, আৰু সেইবোৰ দেশত কি হয়, মানুহক নাগৰিকত্ব প্ৰদানৰ ক্ষেত্ৰত ধৰ্ম বা কিছুমান নৃগোষ্ঠীয় কাৰকৰ ওপৰতহে অগ্ৰাধিকাৰ প্ৰদান কৰে। ঠিক আছে, তেনেধৰণৰ কিছুমান কথা থাকে। আৰু ভাৰতবৰ্ষৰ ক্ষেত্ৰত কি হয়, জন্মসূত্ৰে বংশানুক্ৰমে পঞ্জীয়ন, দেশীয়কৰণ অথবা ৰাজ্য ক্ষেত্ৰ চামিলকৰণ দ্বাৰা নাগৰিকত্ব
আহৰণ কৰিব পাৰি বুলি কৈছে। মানে ভাৰতবৰ্ষত জন্মসূত্ৰৰ দ্বাৰা, বংশানুক্ৰমৰ দ্বাৰা, পঞ্জীয়নৰ ঢেকীকৰণৰ দ্বাৰা এইবিলাকৰ দ্বাৰা নাগৰিকত্ব আহৰণ কৰিব পাব পাৰে বুলি কৈছে। ৰাষ্ট্ৰই যাতে কোনো নাগৰিককে জাতি, বৰ্ণ, লিংগ, জন্মস্থানৰ ভিত্তিত বৈষম্যমূলক আচৰণ কৰিব নোৱাৰে তাৰ বাবে সংবিধানত বিভিন্ন ব্যৱস্থা ৰাখিছে। ধৰ্মীয় আৰু ভাষিক সংখ্যালঘুসকলৰ অধিকাৰ সুৰক্ষিত কৰিছে। ঠিক আছে, মানে ইয়াৰ মূল কথাটো হ'ল যে ৰাষ্ট্ৰভেদে নাগৰিকত্ব প্ৰদানৰ ব্যৱস্থাসমূহ বেলেগ বেলেগ ধৰণৰ হয়। আমি ভাৰতবৰ্ষত যিবোৰ কাৰকৰ ওপৰত গুৰুত্ব প্ৰদান কৰি নাগৰিকত্ব প্ৰদান কৰা হয়, সেইখিনি কাৰকৰ ওপৰত অন্য এখন ৰাষ্ট্ৰত গুৰুত্ব প্ৰদান নকৰিবও পাৰে বা নকৰে। ঠিক আছে, তাৰ এক্সাম্পল হিচাপে কিছুমান মানে এটা দিছে, ইজৰাইলৰ কথা দিছে, তুৰ্কীৰ কথা কৈছে, আৰু আমাৰ ভাৰতবৰ্ষৰ কথা কৈছে এক্সাম্পল হিচাপে। আৰু এটা কথা কৈছে যে মানে গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনৰ জাতীয় পৰিচয় কিহৰ দ্বাৰা প্ৰকাশিত হয় বুলি কৈছে, জনগণে উপভোগ কৰা জাতীয় পৰিচয় বা জনগণে উপভোগ কৰা ৰাজনৈতিক পৰিচয় বা ৰাজনৈতিক অধিকাৰ মাজেদিয়ে প্ৰকাশিত হোৱা বুলি ক'ব বিচাৰিছে। ঠিক আছে, আৰু ৰাষ্ট্ৰভেদে নাগৰিকত্ব প্ৰদানৰ ব্যৱস্থাসমূহ বেলেগ বেলেগ ধৰণৰ। যিবিলাক কাৰকৰ ওপৰত এখন ৰাষ্ট্ৰত গুৰুত্ব প্ৰদান কৰা সেইবোৰ কাৰক হয়তো আন ৰাষ্ট্ৰ এখনক গুৰুত্ব প্ৰদান নকৰিব পাৰে। ঠিক আছে, তাৰপিছত আহিলে মাৰ্টিন লুথাৰ কিং নাগৰিকতা বা নাগৰিকত্ব। আমেৰিকা যুক্তৰাষ্ট্ৰৰ দক্ষিণ অঞ্চলত অৱস্থিত প্ৰায়বোৰ প্ৰদেশতেই 1950 চনৰ পৰা শ্বেতবৰ্ণ অৰ্থাৎ হোৱাইট আৰু কৃষ্ণবৰ্ণ অৰ্থাৎ ব্লেক লোকৰ মাজত অসমতাৰ বিৰুদ্ধে এক নাগৰিক অধিকাৰ আন্দোলনে গা কৰি উঠিছিলে, চিভিল ৰাইটছ মুভমেণ্ট। এখন বৰ্ণবাদী বিশেষ আইনৰ জৰিয়তে দক্ষিণৰ এই ৰাজ্যবোৰত বৈষম্য প্ৰতিষ্ঠা কৰিব বিচাৰিছিলে, আৰু এই বৰ্ণবাদী আইনৰ দ্বাৰা কৃষ্ণবৰ্ণৰ বাসিন্দাসকলক নাগৰিক আৰু ৰাজনৈতিক অধিকাৰৰ পৰা বঞ্চিত কৰা হৈছিলে। আৰু এই বৰ্ণবাদী আইনখনে শ্বেতবৰ্ণ, কৃষ্ণবৰ্ণৰ লোকসকলক বিভিন্ন স্থান, ৰেলগাড়ী, হোটেল, নাট্যগৃহ আদি বিভিন্ন ক্ষেত্ৰত পৃথকে বহাৰ ব্যৱস্থা কৰিছিলে। এই আইনবোৰৰ বিৰুদ্ধে আন্দোলন গঢ়ি তোলা প্ৰথমজন কৃষ্ণাংগ ব্যক্তি আছিলে কনিষ্ঠ মাৰ্টিন লুথাৰ কিং। ঠিক আছে, মানে এইটো ক'ব বিচাৰিছে যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ দক্ষিণ অঞ্চলত অৱস্থিত প্ৰায়বোৰ প্ৰদেশতে কি কৰিছিলে, শ্বেতবৰ্ণ আৰু কৃষ্ণবৰ্ণৰ লোকসকলৰ মাজত বৈষম্য ব্যৱস্থা আছিলে। ঠিক আছে, অসমতা আছিলে, আৰু সেই অসমতা থকাৰ বাবে সেই অসমতাৰ বিৰুদ্ধে এক নাগৰিক অধিকাৰ আন্দোলন গঢ়ি উঠিছিলে। এখন বৰ্ণবাদী বিশেষ আইনৰ জৰিয়তে দক্ষিণৰ সেই ৰাজ্যবোৰত বৈষম্য প্ৰতিষ্ঠা কৰিছিলে। মানে কি কৈছে, দক্ষিণৰ সেই ৰাজ্যবোৰত বৈষম্য প্ৰতিষ্ঠা কৰিছিলে কিহৰ মাজত, শ্বেতবৰ্ণ আৰু কৃষ্ণবৰ্ণ, ডেট মিনছ হোৱাইট পিপল এণ্ড ব্লেক পিপলৰ মাজত বৈষম্য সৃষ্টি কৰিছিলে, আৰু কি কৰিছিলে, বৈষম্য প্ৰতিষ্ঠা কৰিছিলে, আৰু বৰ্ণবাদী আইনৰ দ্বাৰা কৃষ্ণবৰ্ণ অৰ্থাৎ ব্লেক পিপলসকলক নাগৰিক আৰু ৰাজনৈতিক অধিকাৰৰ পৰা বঞ্চিত কৰিছিলে। আৰু সেই বৰ্ণবাদী আইনখনে কৃষ্ণবৰ্ণ আৰু শ্বেতবৰ্ণ লোকসকলক বিভিন্ন স্থান যেনে ৰেলগাড়ী, হোটেল, নাট্যগৃহ আদি বিভিন্ন ক্ষেত্ৰত পৃথকে ব্যৱহাৰ কৰাৰ ব্যৱস্থা কৰিছিলে। কিন্তু এই আইনখনৰ বিৰুদ্ধে কি হৈছিলে, আন্দোলন হৈছিলে, আৰু সেই আন্দোলন গঢ়ি তোলা প্ৰথমজন কৃষ্ণাংগ, ডেট মিনছ ব্লেক পিপল আছিলে কোন, কনিষ্ঠ মাৰ্টিন লুথাৰ কিং। তেওঁ প্ৰচলিত বৰ্ণবাদী আইনৰ বিৰুদ্ধে বহুতো যুক্তি দাঙি ধৰিছিলে। তেওঁৰ প্ৰথম যুক্তি আছিলে যে আত্মসন্মান, চেল্ফ ৱৰ্থ, আৰু মৰ্যাদাৰ ক্ষেত্ৰত বিশ্বৰ প্ৰতিজন ব্যক্তি জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সমান। দ্বিতীয়তে বৰ্ণবাদী নীতিসমূহ সামাজিক ব্যাধি, ছ'চিয়েল লেপ্ৰচি স্বৰূপ বুলি ক'ব বিচাৰিছিলে, অৰ্থাৎ সামাজিক ব্যাধি স্বৰূপ বুলি ক'ব বিচাৰিছিলে। কেৱল সেয়ে নহয়, বৰ্ণবাদী নীতিসমূহে কৃষ্ণাংগ লোকসকলৰ মৰ্যাদা আৰু জীৱন নিৰ্বাহ লঘু কৰিছে। তেওঁৰ উদাহৰণ সহকাৰে এই যুক্তি প্ৰদৰ্শন কৰিছিলে। শ্বেতাংগ সম্প্ৰদায়ে কৃষ্ণাংগসকলক আদালতৰ নিৰ্দেশ মতে কিছুমান ৰাজহুৱা উদ্যানত প্ৰৱেশ কৰাটো বন্ধ কৰি দিয়াৰ ব্যৱস্থা কৰিছিলে। ঠিক আছে, তৃতীয়তে বৰ্ণবাদী আইনবোৰে মানুহৰ মাজত এক কৃত্ৰিম বিভাজনৰ সৃষ্টি কৰিছিলে। ইয়ে তেওঁলোকৰ মাজত একগোট হৈ দেশৰ সৰ্বাংগীন উন্নয়নৰ বাবে কাম কৰাটো বাধা জন্মাইছিলে। এইবোৰ কাৰণতে কিঙে বৰ্ণবাদী আইনবোৰ উঠাই দিয়াৰ পোষকতা কৰিছিল, আৰু এই বৰ্ণবাদী আন্দোলনবোৰ বিলুপ্তি সাধনৰ বাবে তেওঁ এক শান্তিপূৰ্ণ অহিংসা আন্দোলনৰ আহ্বান জনাইছিল। তেওঁ কৈছিল যে আমি আমাৰ সৃষ্টিশীল প্ৰতিবাদী কোনো কাৰণতে হিংসাত্মক কৰাটো উচিত নহ'ব। মানে মাৰ্টিন লুথাৰ কিং হৈছে এজন আন্দোলনকাৰী বুলি আমি ক'ব পাৰোঁ। ঠিক আছে, মানে আমেৰিকা যুক্তৰাষ্ট্ৰৰ দক্ষিণ অঞ্চলত ব্লেক পিপল আৰু হোৱাইট পিপলৰ মাজত বৈষম্য চলি আছিলে, আৰু সেই বৈষম্যৰ ক্ষেত্ৰত মানে এখন আইন আছিলে, বৰ্ণবাদী বিশেষ আইন। এই বিশেষ আইনৰ জৰিয়তে কি কৰা হৈছিলে, বৈষম্যৰ ক্ষেত্ৰত অধিক অৰিহণা যোগাইছিলে, বা বৈষম্য প্ৰতিষ্ঠাৰ ক্ষেত্ৰত মানে অধিক অৰিহণা দেখা পোৱা গৈছিলে। মানে বৰ্ণবাদী বিশেষ আইনখনৰ দ্বাৰা বৈষম্য প্ৰতিষ্ঠা কৰা হৈছিলে।
এই আইনখনৰ দ্বাৰা কৃষ্ণবৰ্ণৰ লোকসকলক কিছুমান অধিকাৰ উপভোগ কৰাৰ পৰা বঞ্চিত কৰিছিলে। তাৰোপৰি আকৌ বিভিন্ন স্থান যেনে ৰেলগাড়ী, হোটেল, নাট্যগৃহ আদিবিলাকৰ ক্ষেত্ৰত পৃথকে পৃথকে বহাৰ ব্যৱস্থা কৰিছিলে। বহাৰ ক্ষেত্ৰত ধৰি লোৱা ব্লেক পিপলসকলক ভালকৈ বহিবলৈ দিয়া নাছিলে, কিন্তু হোৱাইট পিপলক ভালকৈ বহিবলৈ দিছিলে। তেনেধৰণৰ কিছুমান ব্যৱস্থা আছিলে। কিন্তু মাৰ্টিন লুথাৰ কিঙে এনেধৰণৰ ব্যৱস্থাৰ বিৰোধিতা কৰিছিলে। তেওঁ বিভিন্ন ধৰণৰ যুক্তি আগবঢ়াইছিলে। সেই যুক্তিবিলাকৰ দ্বাৰা ক'ব বিচাৰিছিলে যে যিটো বৈষম্যমূলক ব্যৱস্থাই সকলোৰে ক্ষতি সাধনহে কৰে, এইটো ভাল নহয়, সেই বিষয়ে ক'ব বিচাৰিছিলে। আৰু সেইকাৰণে ইয়াৰ বিৰোধিতা কৰি মানে আন্দোলন কৰিছে। কিন্তু তেওঁ আন্দোলন কৰিছে যদিও সেই হিংসাত্মক আন্দোলন কৰাৰ কথা কোৱা নাই। তেওঁ অহিংসাত্মক আন্দোলন কৰাৰ কথা কৈছে আৰু অহিংসাত্মক আন্দোলন কৰাৰ বাবে আহ্বানো জনাইছে। ঠিক আছে, তেওঁ অহিংসা পথটোহে মানে বাছি লৈছে। সাৰ্বজনীন নাগৰিকত্ব অৰ্থাৎ ইউনিভাৰ্চেল চিটিজেনশ্বিপ বৰ্তমান সময়ত বিশ্বৰ প্ৰায়বিলাক দেশে সাৰ্বজনীন নাগৰিকত্ব সমৰ্থন কৰিছে। তথাপিও কিন্তু সকলো ৰাষ্ট্ৰতে নিজৰ দেশৰ বাসিন্দাসকলক নাগৰিকত্ব প্ৰদান কৰাৰ ব্যৱস্থা আছে বা নাগৰিক বুলি স্বীকৃতি দিয়াৰ একোটা নিৰ্দিষ্ট পদ্ধতি অনুসৰণ কৰি আহিছে। আৰু যিবিলাক দেশৰ সংবিধান বা আইনত স্পষ্টভাৱে লিপিবদ্ধ হৈ থাকে। অৱশ্যে বিদেশী বা অবাঞ্ছিত লোকসকলক বাহিৰত ৰখাৰ কাৰণে ৰাষ্ট্ৰৰ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰাৰ ক্ষমতা আছে। ৰাষ্ট্ৰৰ নীতি নিয়ম বা তথা প্ৰতিবন্ধকতা থকাৰ পাছতো আমাৰ দেশ ভাৰতকে ধৰি বহুবিলাক ৰাষ্ট্ৰত কিন্তু অবৈধ বা অৰ্থাৎ ইলিগেলি মানে অনুপ্ৰৱেশ কিন্তু চলি থকা দেখা যায়। প্ৰাকৃতিক দুৰ্যোগ, যুদ্ধ বা অন্যান্য কিছুমান কাৰণটো এঠাইৰ পৰা আন ঠাইলৈ মানুহবিলাকে প্ৰব্ৰজন কৰে বা প্ৰব্ৰজন হ'ব পাৰে। উদাহৰণস্বৰূপে অভাৱ, অনাটন বা জনসংখ্যা বিস্ফোৰণৰ ফলত বাংলাদেশৰ পৰা লাখ লাখ বাংলাদেশৰ মানুহ ভাৰতবৰ্ষলৈ স্থানান্তৰ হৈ আহিছে। গতিকে কোনো ৰাষ্ট্ৰই যদি তেওঁলোকক আশ্ৰয় দিব নিবিচাৰে, যদি তেওঁলোকৰ নিজৰ দেশলৈ উভতি যাব পৰা ব্যৱস্থাও নাথাকে, তেনেক্ষেত্ৰত এইসকল লোক মানে ৰাষ্ট্ৰবিহীন বা শৰণাৰ্থী হৈ পৰে, ষ্টেটলেছ বা ৰেফিউজি হৈ পৰিব, হয়নে? গতিকে এনে এটা পৰিস্থিতি এই শ্ৰেণীৰ মানুহবিলাকে কি হ'ব পাৰে, ভীষণ সমস্যাৰ সন্মুখীন হ'ব। গতিকে এনে এটা ভয়াৱহতাত মোকাবিলা আৰু সহায় সহযোগিতা আগবঢ়োৱাৰ বাবে ৰাষ্ট্ৰসংঘই এজন উচ্চায়ুক্ত নিযুক্ত কৰিছে। বৰ্তমান সময়ত এখন দেশৰ নাগৰিক হিচাপে কিমান সংখ্যক মানুহক সামৰি ল'ব, সেইটো এতিয়া মানৱীয়তা তথা ৰাজনৈতিক সমস্যা হিচাপে পৰিগণিত হৈছে বুলি ক'ব পাৰি। বিভিন্ন কাৰণত নিজৰ ৰাষ্ট্ৰ এৰি পলাই অহা নাগৰিকক আশ্ৰয় দিয়া এটা সাৰ্বজনীন নীতি গঢ়িছে যদিও বহুবিলাক ৰাষ্ট্ৰই কিন্তু নিজৰ দেশৰ নিৰাপত্তাক বিঘ্নিত কৰিব নিবিচাৰে। 1972 চনত বাংলাদেশৰ পৰা যুদ্ধৰ ভয়াৱহতাৰ পৰা ৰক্ষা পাবৰ বাবে বহু বাংলাদেশী নাগৰিকে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত আশ্ৰয় গ্ৰহণ কৰি আছিলে। আৰু ইয়াৰ পৰাও চুবুৰীয়া প্ৰায়বোৰ দেশৰ পৰাই ভাৰতলৈ অনুপ্ৰৱেশ ঘটি আছে। আৰু এইসকলৰ মাজৰ পৰা বহু লোকক নাগৰিকত্ব প্ৰদান কৰা হৈছে। আৰু এই ধৰণৰ সমস্যাই গণতান্ত্ৰিক নাগৰিকত্বৰ প্ৰতি ভাবুকি সৃষ্টি কৰিছে বুলি আমি ক'ব পাৰোঁ। ৰাষ্ট্ৰবিহীন লোকৰ সমস্যাটো আজিৰ বিশ্বৰ সন্মুখীন হোৱা বিভিন্ন সমস্যাবিলাকৰ ভিতৰত এক অন্যতম বা গুৰুত্বপূৰ্ণ সমস্যা বুলি আমি ক'ব পাৰোঁ। যুদ্ধ বা ৰাজনৈতিক আলোচনাৰ জৰিয়তে ৰাষ্ট্ৰবোৰৰ চাৰিসীমা নিৰ্ধাৰণ কাৰ্য এতিয়াও চলি আছে, যাৰ ফলত যুদ্ধবন্দী বা তেনেধৰণে ক্ষতিগ্ৰস্ত ব্যক্তিসকলৰ ৰাজনৈতিক পৰিচয় তথা জীৱনৰ নিৰাপত্তাই সমস্যাৰ সৃষ্টি কৰিছে। গতিকে তেওঁলোকৰ সেই সমস্যাবোৰ জাতীয় নাগৰিকত্বৰ জৰিয়তে সমাধান নহ'বও পাৰে। গতিকে জাতীয় নাগৰিকত্বতকৈ অধিক বিশুদ্ধ সাৰ্বজনীন চিনাকি বা ইউনিভাৰ্চেল আইডেণ্টিটিৰ ব্যৱস্থা গ্ৰহণ কৰা উচিত হ'ব যেন লাগে বুলি ক'ব বিচাৰিছে। তাৰপিছত আহিলে বিশ্ব নাগৰিকত্ব তথা গ্ল'বেল চিটিজেনশ্বিপ। আমি যে এখন পৰস্পৰ সম্পৰ্কিত পৃথিৱীত বসবাস কৰোঁ, যোগাযোগৰ নতুন নতুন মাধ্যম যেনে ইণ্টাৰনেট আছে, দূৰদৰ্শন, তাত টিভি আছে, দূৰভাষ, ডেট মিনছ আমাৰ হাতত এটা মোবাইল আছে, হয়নে? গতিকে এইবিলাকৰ জৰিয়তে আমাৰ পৃথিৱীখন কি কৰিছে, যুগান্তকাৰী পৰিৱৰ্তন আনিছে এইবিলাকৰ জৰিয়তে কি হৈছে, সকলোখিনি মানে এডভান্স হৈ পৰিছে বুলি আমি ক'ব পাৰোঁ। অৰ্থাৎ অতীতত কি হৈছিলে, পৃথিৱীৰ যিকোনো এটা অংশত ঘটা ঘটনাবিলাক আমি গম পাবলৈ বাবে বা কোনো এটা অঞ্চলত ঘটা ঘটনাবিলাক অন্য এটা অঞ্চললৈ যাবৰ বাবে বা অন্য এটা অংশত অৱগত হ'বলৈ প্ৰায় কেইবামাহো লাগিছিলে বুলি ক'ব পাৰি। কিন্তু সাম্প্ৰতিক সময়ত যিহেতু কি হৈছে, ইণ্টাৰনেট আছে, দূৰদৰ্শন আছে বা দূৰভাষ এইবিলাক আছে, গতিকে যোগাযোগৰ নতুন নতুন মাধ্যমবোৰ থকাৰ বাবে কি হৈছে, সাম্প্ৰতিক সময়ত কোনো এটা প্ৰান্তত ঘটা ঘটনাবোৰ তাৎক্ষণিকভাৱে আমি গম পাব পাৰোঁ। যোগাযোগৰ নতুন মাধ্যমবোৰে সমগ্ৰ বিশ্বকে এটা পৰিয়ালত পৰিণত কৰাৰ ফলত পৃথিৱীৰ যিকোনো ঠাইত সংঘটিত যিকোনো এটা ঘটনা তৎকালে আমি সংবাদ মাধ্যমৰ জৰিয়তে গম পাব পাৰোঁ বা সংবাদ মাধ্যমৰ জৰিয়তে সেইবিলাক বিয়পি পৰে বুলি আমি ক'ব পাৰোঁ। সাম্প্ৰতিক সময়ত বিশ্বৰ কোনো প্ৰান্তত ঘটা কোনো দুৰ্যোগ যেনে যুদ্ধ বা প্ৰাকৃতিক দুৰ্যোগ বা ভূমিকম্প এইবিলাকৰ ফল মানে বিশ্বৰ সকলো মানুহে কম বেছি পৰিমাণে ভোগ কৰিব লাগিব বা ভোগ কৰিব লাগে বুলি আমি ক'ব পাৰোঁ। ইয়াৰ ফলত বিশ্বৰ বিভিন্ন অঞ্চলৰ মানুহৰ মাজত সহানুভূতি, সচেতনতা বা ভাতৃত্বৰ ভাৱ গঢ়ি উঠে। বিশ্ব সম্প্ৰদায়ত গোলকীয় সম্প্ৰদায় গ্ল'বেল ছ'চাইটিৰ অৱস্থিতি এতিয়ালৈকে নাই যদিও সমগ্ৰ বিশ্বৰ জনসাধাৰণে ৰাষ্ট্ৰীয় পৰিসীমা অতিক্ৰম কৰি পৰস্পৰ সম্পৰ্কযুক্ত হৈ আছে। বিশ্ব নাগৰিকত্বৰ সমৰ্থকসকলৰ মতে বিশ্বৰ কোনো এখন দেশ বা কোনো অঞ্চলৰ জনসাধাৰণে প্ৰাকৃতিক দুৰ্যোগ বা আন কোনো কাৰণত ক্ষতিগ্ৰস্ত হ'লে পৃথিৱীৰ সকলো ঠাইৰ পৰা সহায়ৰ হাত আগবঢ়ায়। আৰু এনেধৰণৰ সহযোগিতাই এখন বিশ্ব সমাজ গঠনৰ ইংগিত বহন কৰে বুলি ক'ব পাৰি।
আজিৰ বিশ্বত মৰ্যাদা সন্মানৰে জীয়াই থকাৰ কাৰণে প্ৰয়োজনীয় অধিকাৰ আৰু নিৰাপত্তাকে ধৰি সকলো সুবিধা কোনো এখন দেশৰ জাতীয় নাগৰিকত্বই প্ৰদান কৰিব লাগে কিন্তু আজিৰ সমস্যাবহুল ৰাষ্ট্ৰবিলাকে যিটো সমস্যা দেশ সমস্যাৰ পৰিপূৰ্ণ ৰাষ্ট্ৰ হয় নাই গতিকে তেনে ক্ষেত্ৰত জাতীয়ত্ব আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত তেনে কিছুমান সমস্যাৰ সন্মুখীন হয় যাৰ বাবে এইবিলাক অকলশৰীয়াকৈ সমাধান সেই সমস্যাটো সমাধান কৰিব নোৱাৰে বা সমস্যা সমাধান কৰাটো সম্ভৱ নহয় গতিকে এনে এটা পৰিস্থিতিত কোনো ৰাষ্ট্ৰই প্ৰদান কৰা অধিকাৰবোৰ ব্যক্তিৰ স্বাধীনতাক ৰক্ষণাবেক্ষণ দিয়াৰ বাবে পৰ্যাপ্ত পৰিমাণে হ'ব বুলি ক'ব নোৱাৰে গতিকে মানৱ অধিকাৰ আৰু গোলকীয় নাগৰিকত্বৰ প্ৰয়োজনীয়তা নিশ্চয়কৈ আছে বুলি ক'ব বিচাৰিছে ঠিক আছে গতিকে এইখিনিয়ে আছিলে মানে মূলতে ইয়াতে ক'ব বিচাৰিছে যে বিভিন্ন ধৰণৰ সমস্যা থাকে আজিকালি হয়নে যিহেতু বৰ্তমানত কি হৈছে ইণ্টাৰনেটৰ যুগ দূৰদৰ্শনৰ যুগ হয় নাই গতিকে এইবিলাক আহিছে দূৰদৰ্শন আহিছে দূৰভাষ আহিছে এইবিলাকৰ জৰিয়তে আমি যিকোনো ঠাইৰ যিকোনো খবৰ আমি তাৎক্ষণিকভাৱে লাভ কৰিব পাৰোঁ তাৰোপৰি আকৌ সাম্প্ৰতিক সময়ত কি হৈছে বিশ্বৰ কোনো এটা প্ৰান্তত ঘটা ঘটনাবিলাকে বা কোনো এটা দুৰ্যোগে আন ৰাষ্ট্ৰবিলাকো বা আন ঠাইবিলাকতো প্ৰভাৱিত কৰে হয়নে আৰু ভাতৃত্বভাৱ গঢ়ি উঠিছে আৰু গোলকীয় সম্প্ৰদায়ৰ অৱস্থিতি বৰ্তমানলৈকে নাই যদিও সমগ্ৰ বিশ্বজনৰ মানে ৰাষ্ট্ৰীয় সীমাৰ পৰিসীমা অতিক্ৰম কৰি কি হৈছে পৰস্পৰ সম্পৰ্কযুক্ত হৈ আহিছে গতিকে বিশ্ব নাগৰিকত্বৰ সমৰ্থকসকলৰ মতে বিশ্বৰ কোনো এখন দেশ বা কোনো অঞ্চলৰ জনসাধাৰণে প্ৰাকৃতিক দুৰ্যোগ বা আন কোনো কাৰণ ক্ষতিগ্ৰস্ত হ'লে পৃথিৱীৰ সকলো ঠাইৰ পৰা সহায়ৰ হাত আগবঢ়ায় গতিকে এনেধৰণৰ সহায় সহযোগিতাই বিশ্ব সমাজ গঠনৰ ইংগিত প্ৰদান কৰে তাৰোপৰি বৰ্তমান সময়ত বিশ্বৰ মৰ্যাদা সন্মানৰে জীয়াই থকাৰ কাৰণে প্ৰয়োজনীয় অধিকাৰ বা নিৰাপত্তাকে ধৰি সকলোখিনি সুবিধা কোনো এখন দেশৰ জাতীয় নাগৰিকত্বই প্ৰদান কৰা উচিত কিন্তু আজি যিটো ৰাষ্ট্ৰবিলাক সমস্যাবহুল অৰ্থাৎ সমস্যাৰে পৰিপূৰ্ণ গতিকে তেনে ক্ষেত্ৰত অকলশৰে সেইখিনি প্ৰদান কৰাৰ ক্ষেত্ৰত মানে সমস্যাৰ সন্মুখীন হয় গতিকে তেনে ক্ষেত্ৰত গোলকীয় নাগৰিকত্বৰ প্ৰয়োজনীয়তা অনুভৱ কৰে ঠিক আছে গতিকে এইখিনিয়ে ক'ব বিচাৰিছে ইয়াত তেওঁলোকে ভালদৰে পঢ়ি ল'বা এইখিনি আৰু মই থুলমূলকৈ গোটেই পাঠটিৰ গোটেই চেপ্টাৰটোৰ মই আভাসে দিব বিচাৰিছোঁ গতিকে আজি ভিডিঅ'টো ইমানেই আছিলে আশা কৰিছোঁ সকলোখিনি বুজি পাইছা আৰু যদি কেনেবাকৈ বুজি নোপোৱাকৈ আছে তেন্তে আমাক কমেণ্ট বক্সত জনাবা গতিকে আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ ছাবস্ক্ৰাইব কৰি যাব নাপাহৰিবা দেই কথাখিনি থাকি গৈছিলে তেওঁলোকে এনেদৰে ভিডিঅ' পাই থাকিবৰ কাৰণে ছাবস্ক্ৰাইব কৰি যাব নাপাহৰিবা গতিকে আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ ধন্যবাদ